গোগামুখ কঁঠালগুৰিৰ জীয়ৰী সৃষ্টিৰাণী টাইডলৈ ইণ্ডিয়ান য়ংগেষ্ট অথৰ 2021 বঁটা প্ৰদান। 8টা ভাষাত কবিতা লিখি ৱৰ্ল্ড বুক অৱ টেলেণ্ট ৰেকৰ্ড। যোৱা 2020 বৰ্ষৰ কৰোনা মহামাৰী কালৰ পৰাই মই 8টাকৈ ভাষাত কবিতা লিখি ৱৰ্ল্ড বুক অৱ টেলেণ্ট ৰেকৰ্ড আৰু অসম বুক অৱ ৰেকৰ্ড বঁটা পাবলৈ সক্ষম হ'লোঁ। তাত 6টাকৈ ভাৰতীয় ভাষা আৰু 2টাকৈ বিদেশী ভাষা সন্নিৱিষ্ট আছে। সেইবোৰ ক্ৰমে অসমীয়া, মিচিং, ইংলিছ, হিন্দী, বেংগলী, মাৰাঠী, ৰাছিয়ান আৰু জাপানীছত আছে। আৰু মোৰ কথা আৰু সুৰ দিয়া গীতো প্ৰকাশ পাইছে। আৰু সেইবোৰ নিৰীক্ষণ কৰি ফক্স নিউজ দ্বাৰা হষ্ট কৰা ইণ্ডিয়া প্ৰাইম আইকন এৱাৰ্ডৰ বিচাৰকসকলে বিবেচনা কৰি মোক ইণ্ডিয়াছ য়াংগেষ্ট অথৰ উপাধিৰে মোক ইণ্ডিয়ান প্ৰাইম আইকন এৱাৰ্ড 2021 বঁটা প্ৰদান কৰিছে। আৰু 8টাকৈ ভাষাৰ ভিতৰত মোৰ 2খনকৈ কবিতা পুথি ইতিমধ্যে প্ৰকাশ পাইছে। তাৰে এখন অসমীয়া ভাষাৰে লিখা অনুভৱৰ প্ৰতিধ্বনি TMPK চেণ্ট্ৰেল লিটাৰেৰী চেলৰ দ্বাৰা প্ৰকাশিত আৰু আনখন মিচিং ভাষাৰে লিখা মাতম জিৰি অসম মিচিং সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত। আৰু বেলেগ পুথিসমূহ প্ৰগ্ৰেশ্যনত চলি আছে প্ৰকাশৰ পথত। আৰু মই ভাবোঁ সেই সকলোবোৰ সম্ভৱ হৈছে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু অনাগত দিনলৈ আগুৱাই যাব পৰাকৈ আপোনালোকৰ মৰম, চেনেহ, আশীৰ্বাদ আৰু উপদেশ পাম বুলি আশা ৰাখিছোঁ। আৰু নিৰ্দিষ্ট কাললৈ পোহৰৰ পথত খোজকাঢ়িব পৰাকৈ সমূহ ভাৰত আৰু অসমবাসীয়ে কৰোনাৰ মহামাৰীৰ পৰা ৰক্ষা পাওক আৰু বাচি থাকক, ক'ভিড প্ৰট'কল মানি চলক আৰু সকলোৰে আৰোগ্য কামনা কৰি মই ভগৱানৰ ওচৰত শৰণ প্ৰাৰ্থনা জনাইছোঁ।